অতি ভয়ংকৰ এটা দৃশ্য ফকলেণ্ডে মাটি খাৰি থকাৰ সময়তেই দুগৰাকী যুৱতীয়ে ফকলেণ্ডৰ তলত সোমাই দিছে আৰু কৈছে আমাক পুতি পেলোৱা। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে নগৰবেৰাৰ মন্দিৰা নিচিলামাৰীত। মানুহখিনি ইয়াতে বাগাত দাম মাটিও অকণকৈ হ'ব চাপি থৈ দিয়া উপায় নাই আৰু 4-5মান গাঁও যদি মাৰি পেলাই তাহাঁতে ৰাজা হ'ব খোজে তেনেহ'লে খোজক। আচলতে কিছুদিন পূৰ্বে ৰাইজৰ সুবিধাৰ্থে অসম চৰকাৰে অমৃত সৰোবৰ পুখুৰী নামৰ এখন আঁচনি প্ৰস্তুত কৰিছিল আৰু তাৰেই অমৃত সৰোবৰ পুখুৰী খনন কাৰ্য চলাই থাকোঁতেই বহু সংখ্যক গাঁওবাসী লগ হৈ আহি এইডোখৰত পুখুৰী খান্দিলে এইটো যে অমৃত সৰোবৰ পুখুৰীৰ পৰিৱৰ্তে বিষ সৰোবৰ পুখুৰীহে হ'ব বুলি এনেদৰে ফকলেণ্ডৰ তলত পৰি খনন কাৰ্যত বাধা আৰোপ কৰে। ব্যুৰো ৰিপৰ্ট আছাম 24।